কাৰ কাৰণে বনাইছা পাপা দিয়া ধোৱা নবনোৱা পাপা বনাই এনেকৈ পথালি কৰি লোৱা পাপাৰ কাৰণে বনাইছা এনেকৈ কৰি লোৱা এনেকৈ দীঘল ৰুটিহে বনাইছা চাওক চাওক অঁ এনেকৈ বনোৱা মাৰ কাৰণে নবনোৱা মানাম এইটো মা কাৰণে আছে মানাম দিয়া হৈছে দিয়া আৰু অকণমান বেলি দিয়া তেত তেৰি ভালদৰে লোৱা দিয়া গুড গুড এতিয়া বনাব লাগিব চব দিকে হৈছে হৈছে না আছে কি না হৈছে